তোমাৰ ইউটিউব চেনেল আমি ঠেলা চাকে এতিয়া বৰ্তমান আমি যাবলৈ ওলাইছোঁ আৰু আমি এতিয়া যাম নাফুকলে। আজি আমাৰ নাফুকৰ মানে লাষ্ট প্ৰগ্ৰেম আছে আৰু দুদিন আমি যাব নাপালোঁ। এতিয়া আমি যাব ওলাইছোঁ। আমাৰ গাড়ীখন BMW দেখাব নোৱাৰোঁ আপোনালোকক বাৰু। তাত গৈ আমি নামিমগৈ। যিজন আমাৰ পাইলট আছে ন, তেওঁ আমাক এতিয়া 10 মিনিটত যদি পোৱাই দিয়েতো ভালেই আছে, নহ'লে মানুহজন বহুত বেয়া। এয়া হৈছে শিৱসাগৰৰ পৰা নিলগত অৱস্থিত নাফুক বাপ্তিষ্ট মণ্ডলী। শিৱসাগৰ সভাই 125টা বছৰ অতিক্ৰম কৰা, লগতে খ্ৰীষ্ট উদ্যোগ সমিতিও ছানডে স্কুল সন্মিলনী, লগতে মহিলা সন্মিলনীও 25টা বছৰ অতিক্ৰম কৰা একেলগে উদযাপন কৰিছে আৰু শুনামতে 2000 ওপৰৰ লোক তাত গোট খাইছে। সঁচাকৈ খুব গৌৰৱৰ বিষয় আৰু মই নিজেও গৌৰৱ কৰোঁ যে এনেকুৱা এটা ভাল মুহূৰ্তবিলাক মই মোৰ ব্লগতে হওক বা নিজেও সাক্ষী হ'ব যে পাইছোঁ। শিক্ষকক আনিব যায় ইমান দেৰি নাই। মই জাষ্ট আহিছোঁ। 125 বছৰীয়া জয়ন্তী জুবলিৰ শুভেচ্ছা জনালোঁ, বিয়াৰ শুভেচ্ছা জনালোঁ। এক্সকাৰ্ছন আছিলে মোৰ ভাগৰ। আজি নাফুক বাপ্তিষ্ট মণ্ডলী মঞ্চত ঠিক আছে। জুবলিৰ কাৰ্যকৰী সভাপতি মহোদয়, লগতে আমাৰ সন্মিলনীৰ সভাপতি, শিক্ষা বিভাগ আৰু ভৰালী তোমাকে দেখাই নাই যে নালাগে। মোৰ যাব নাই মাতে থাকিম। তোমাৰ যোন আহিব ইয়াতে মোক লগ কৰিব, যি আহিব লগত যাব। মই উভতি যাব নাই, এনেই প্ৰগ্ৰেম আহিছোঁ। ইমান ৰজনা পৰীক্ষা আছে। এইজনক সকলোৱে চিনি পাইছে, ইউথ প্ৰেছিডেণ্ট হয় অভিমান হৰপালদেৱ। আৰু এইগৰাকী যাৰ লগত তেওঁ কথা পাতি আছে তেওঁ হৈছে ইউথ ভাইচ প্ৰেছিডেণ্ট ৰেখামণি কেচেল বৰা। তেওঁলোকে কথা পাতি আছে, কিন্তু মই তেওঁলোকক দেখুৱাব বিচাৰিছোঁ আমাৰ যিহেতু আৰু এটা ইউটিউব চেনেল আছে ডেভিড আছাম 21, সেইজনে তেওঁলোকক ইণ্টাৰভিউ লৈছে বৰ্তমান। আৰু তেওঁৰ ব্লগত যদি আপোনালোকে চাই, ইয়াৰ আপোনালোকে মেইন চিনটো দেখি পাব। মই বিহাইণ্ড দ্য চিন অকণমান কৰি দেখুৱাইছোঁ আপোনালোকক। এইজন আছে বানফেৰা যুৱ কেন্দ্ৰৰ সম্পাদক মহোদয়। তেওঁলোকৰ কেন্দ্ৰই খুব ধুনীয়াকৈ কফি, চাহ, পানী বটলৰ যোগান ধৰিছে। আচলতে তেওঁলোকৰ খুব ধুনীয়া এটা এনেকুৱা উন্নতি অৰ্থে যি কাম কৰিছে তাৰ বাবে সঁচাকৈ শলাগ ল'বলগীয়া। এতিয়া সময় হৈছিলে ৱৰ্শ্বিপৰ, আৰু আমি যিহেতু ইমান দূৰৰ পৰা গৈছোঁ আমি ৱৰ্শ্বিপ পাবলৈ। মইতো প্ৰথমে ভাবিছিলোঁ যে মই ৱৰ্শ্বিপ গৈ নাপাম, প্ৰগ্ৰেম অলৰেডি আৰম্ভ হৈ গৈছিলে, আৰু তথাপি যে আমি ৱৰ্শ্বিপ গৈ পালোঁ এইটোৱে আমাৰ ভাল লাগিলে খুব। আৰু আমাৰ ইউথকেইটা আমি যথেষ্ট উৎসাহী। আমাৰ প্ৰেজেণ্ট ৱৰ্শ্বিপ খুব ভাল লাগে, আমি প্ৰেজেণ্ট ৱৰ্শ্বিপ কৰি ভাল পাওঁ। আৰু আমাৰ ছোৱালীকেইজনীও লগত ময়ো আছিলোঁ একত্ৰিত হৈ, আমি খুব আনন্দ কৰিলোঁ। ঈশ্বৰৰ গানত আমি খুব নাচিলোঁ। আপোনালোকক সৰু সৰু ভিডিঅ' কেইটামান দেখুৱাইছিলোঁ। আমি ইউথ ডিপাৰ্টমেণ্ট নাচিবই বিচাৰি আছোঁ আজি। হয় নহয়?
আৰু তেওঁ যেতিয়া 30-32 বয়স হ'ল তেতিয়া তেওঁৰ চাৰ্চলৈ কমচে কম 30,000 মান মানুহ গোট খাই গ'ল। Now he is in his late 40s, maybe 46 years or 48 years. এতিয়া কমচে কম তেওঁ 40-48 এনেকুৱা 48 মান বছৰ বয়স হ'ব তেওঁ। Pastor for 2.5 lakhs people. আৰু এতিয়া তেওঁ 2,50,000 মানুহৰ এটি পাষ্টৰ হৈ আছে। যিহেতু গধূলি গৈ পাইছিলোঁ সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো ধৰি ৰাখিব নোৱাৰিলোঁ, হ'লেও অকণমান ক্লিপখিনি আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। তেন্তে যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আগৰ ভিডিঅ'সমূহ আপোনালোকে চাইছে। তেন্তে আজিলৈ আহোঁ, বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ মাজলৈ। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক আৰু সকলোলৈকে পুনৰবাৰ ধন্যবাদ।